নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আপোনালোকক। মই আজি ব্ৰইলাৰ মাংসৰ এটা ৰেচিপি দেখাম। ব্ৰইলাৰ মাংস বনাবলৈ প্ৰয়োজন হোৱা সামগ্ৰী হৈছে পিঁয়াজ লৈছোঁ, বিলাহী লৈছোঁ, আলু, শুকান জলকীয়া, কেঁচা জলকীয়া, আদা, নহৰু, মান ধনিয়া। এতিয়া মই মিক্সিত পিচি ল'ম আদা, নহৰু, বিলাহী, পিঁয়াজ। এতিয়া মই কেৰাহী এখনত তেল দি গৰম কৰি লৈছোঁ। গেছৰ চিম ল' কৰি লৈছোঁ। শুকান জলকীয়াকেইটা দি দিছোঁ তেলতে। আৰু কাটি থোৱা পিঁয়াজখিনি তেলত দি দিছোঁ। অলপমান মই বেছি হোৱাৰ বাবে ৰখাই থৈছোঁ। দুখিলামান তেজপাত দি দিছোঁ আৰু ভালকৈ লৰাই দিছোঁ। পিঁয়াজখিনি ৰঙা হ'বলৈ দিলে ভাল হ'ব, ৰঙা হ'বলৈ দিছোঁ। দুটামান কেঁচা জলকীয়া দি দিছোঁ। পিঁয়াজখিনি ৰঙা হ'ল, মাংসখিনি এতিয়া তেলত দি দিছোঁ। ভালকৈ লৰাই ল'ম, ৰঙা হোৱাকৈ ভাজিম। মাংসখিনি 10-15 মিনিটমান ভাজিলে ভাল হয়, বেছি সোৱাদ হয়। এতিয়া মই মছলা দিছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি, অলপ কাশ্মীৰ ৰেড চিলি দিছোঁ কালাৰৰ বাবে। মাংসখিনি কালাৰ উঠে, বৰ ভাল লাগে দেখিবলৈ। আৰু অকণমান দিছোঁ মই গৰম মছলা। এতিয়া ভালকৈ লৰাই দিম। মছলাখিনি কাষে কাষে সোমাই পৰিব, মাংসৰ লগত মিক্স হৈ যাব। এতিয়া মই সোৱাদ অনুযায়ী অকণমান হালধি দিম। অলপ নিমখ দিছোঁ। ভালকৈ লৰাই আৰু মিক্স কৰি ল'ম। গোটা জালুক দুটামান দি দিছোঁ। মই জ্বলা বহুত খাওঁ, কিন্তু আপোনালোকে যদি কম খায় কমকৈ দি ল'ব পাৰে।
এতিয়া মই জালুকৰ গুড়ি অলপ দি দিছোঁ। কাটি থোৱা আলুখিনিও দি দিছোঁ। ভালকৈ লৰাই দিম। যাতে মাংসখিনিৰ লগত আলুখিনি মিক্স হৈ যায়। নহৰু বিলাহী বটি থোৱা মাংস দি দিছোঁ। ভালকৈ লৰাই দিম। মাংসখিনি সিজি গ'লে ঢাকনিৰে ঢাকি দিছোঁ। এতিয়া মই খুলি দিছোঁ। দেখিছে নহয় কালাৰটো কি ধুনীয়া আহিছে। এটা পাত্ৰত মই গৰম পানী কৰি থৈছিলোঁ। এতিয়া গৰম পানীখিনি মই দি দিছোঁ। ভালকৈ উতলিবলৈ দিম। 5 মিনিটমান ঢাকনিৰে ঢাকি দিম। ভালকৈ উতলিবলৈ দিম। এতিয়া 5 মিনিট হৈ গ'ল। দেখিছেনে ভালকৈ উতল আহিছে। কালাৰটোও ভাল আহিছে। এতিয়া মই এচামুচ পিঠাগুড়ি দিছোঁ। আপোনালোকে বনাই খাবচোন, বহুত সোৱাদ লাগে। ভালকৈ লৰাই দিছোঁ। কাটি থোৱা মান ধনিয়া কেইডালো দি দিছোঁ। এতিয়া মাংস ৰেডি হৈ গ'ল। যদি আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আকৌ নতুন ভিডিঅ'লৈ আহিম। আজিলৈ বাই বাই।